নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভাল আছে। তো আৰু এটি নতুন ভিডিঅ'তে মই আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। তো আজি আছে ভাওনা আমাৰ এই ঘৰৰ ওচৰতে, বেছি দূৰ নহয়, ইয়াৰ পৰা ধৰি লওক এই 1 কিলোমিটাৰমান হ'ব। তো ব'লক এতিয়া গৈ থাকোঁ আমি। আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। তো ব'লক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। सर्वविघ्न उपशान्तये चलो एकता মোৰ ৰাজ্যৰ সকলো পদায় মোৰ গুণগান কৰিছে সদায় সদায়। মোৰ বীৰত্ব সত্য পৃথিৱীৰ চাৰিওদিশে কৈছে প্ৰকাশ। ৰলা কিয় যত মানে আছে ব্ৰাহ্মণ বৈষ্ণৱ সকলোটিয়ে মোৰ ৰাজ্য কৰিছে ত্যাগ। যদিও অতি দূষিত মই ৰাজকাৰ্য কৰ্তব্য বুলি ভাবি মই আপোনাৰ আগত প্ৰকাশ কৰিবই লাগিব মহাৰাজ। আমাৰ ৰাজ্যৰ সকলো প্ৰজাই আপোনাৰ শাসনত অতিষ্ঠ হৈ আপোনাৰ বিৰুদ্ধে বিদ্ৰোহৰ ঘোষণা কৰিবলৈ চেষ্টা কৰিছে। আপোনাৰ সৈন্যগণে প্ৰজাৰ ওপৰত যি অত্যাচাৰ কৰিছে তাৰ ফলতেই এনে বিদ্ৰোহৰ সূত্ৰপাত হৈছে মহাৰাজ। সেনাপতি ৰাজ্যৰ প্ৰধান
খালি কথা শুনাতো মই বাঞ্ছা নকৰো যোৱা পেটটো গ'ল ধৰে বাহিৰে অগ্নি সংযোগ কৰি এই বিদ্যুৎ কঠোৰভাৱে দমন কৰা। কিন্তু মহাৰাজ কোনো কিন্তু নাই, প্ৰথমে মোৰ আদেশ পালন কৰা, তাৰ পাছতে তোমাৰ বোলে শুনাবা। মহাৰাজ শিলভাৰ্য আদেশ আপোনাৰ। মই কৰ্তব্য দাস, কিন্তু যোৱাৰ আগতে কৈছা মহাৰাজ ইয়াৰ পৰিণামতি আজি মন মুরে আরে পরে
মতে পাইলা গয়া স্বর্গরাজ স্বর্গরাজ অভা তাকো দেখি নরলোকে রাম হরি বুলা রাম হরি বুলা হরি Hare